নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকৰ এই চেনেলটোলৈ তথা ভিডিঅ'টোলৈ। আমি এতিয়া আলোচনা কৰিম ইণ্ডিয়ান আৰ্মি যিটো অ'পেন ৰেলী হৈছে, আৰু অ'পেন ৰেলীটো হৈছে আপোনালোকৰ এইবাৰ হ'ব যোৰহাট ডিষ্ট্ৰিক্টত। আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ ক'ত হ'ব এইটো যে আপোনালোকক মই সকলোখিনি জনাই দিম। ইয়াত আপোনালোকে ফাৰ্ষ্ট অপশ্যনত দেখা পাইছে যে আৰ্মি ৰিক্ৰুইটমেণ্ট অফিচ যোৰহাট আছাম। তাৰপিছত দিছে আৰ্মি ৰিক্ৰুইটমেণ্ট ৰেলী এট মৰিয়নি আছাম। আৰু এইটো আপোনালোকৰ মৰিয়নি যোৰহাট ডিষ্ট্ৰিক্টৰ এটা সমষ্টি হয়, আৰু মৰিয়নিত আপোনালোকে অ'পেন ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহিব লাগিব। আৰু আপোনালোকৰ অ'পেন ৰেলীটো হ'ব 2 মাৰ্চৰ পৰা 9 মাৰ্চলৈকে হ'ব, এসপ্তাহ চলিব। আৰু তাত আপোনালোকৰ 10খন জিলাই অংশগ্ৰহণ কৰিব পাৰিব। আৰু সেই 10খন জিলা হৈছে যোৰহাট, মাজুলী, এনেকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, ধেমাজি, নৰ্থ লখিমপুৰ এণ্ড কাৰ্বি আংলং। এনেদৰে আপোনালোকে 10খন জিলাই আহি পিনি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। তাৰপিছত ইয়াত দিছে যে যোনখিনি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হয়, ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ 20 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে চলি আছে। আৰু আপোনালোকে যিটো ৰেলী হ'ব 2 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত, তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ উপলব্ধ হ'ব 3 জানুৱাৰীৰ পৰা 6 জানুৱাৰীৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব। আৰু সেই এডমিট কাৰ্ডৰ ডিটেইলছটো আপোনালোকে যিটো ইমেইল আই ডি দি ৰেজিষ্ট্ৰেশ্যন কৰিব, সেই ৰেজিষ্ট্ৰেশ্যন কৰা ইমেইল আই ডিটোত আপোনালোকৰ এডমিট কাৰ্ডসমূহ গৈছে বুলি এটা ইমেইল গুচি যাব, ঠিক আছে। আৰু ইয়াৰ পিছতে আহিলে আপোনালোকৰ পোষ্টবিলাক এনেদৰে ভাগ কৰি দিছে। পোষ্টবিলাক হৈছে আপোনালোকৰ ফাৰ্ষ্টটো চ'লজাৰ জেনেৰেল ডিউটি, বয়স 70 বছৰৰ পৰা 21 বছৰ দিছে, অৰ্থাৎ 1 অক্টোবৰ 1997ৰ পৰা 1 এপ্ৰিল 2001 তাৰ ভিতৰত আপোনালোকে জন্মগ্ৰহণ কৰিব লাগিব। গতিকে আপোনালোকে নিজে এইটো চাই ল'ব পাৰিব। মই ইয়াৰ লিংকটো যিটো অফিচিয়েল এইটো ন'টিচ হয়, ন'টিচটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তেতিয়া বয়সটো উলিয়াবলৈ অলপ খেলি মেলি নালাগে, ইজিলি চাই ল'ব পাৰিব, ঠিক আছে। এতিয়া আপোনালোকে যিটো চ'লজাৰ জেনেৰেল ডিউটি প্ৰথম পষ্টটোৰ কাৰণে আপোনালোকক বিচাৰিছে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে 45% থাকিব লাগিব, নাইবা আপোনালোকৰ 33% থাকিব লাগিব প্ৰতিটো ছাবজেক্টতে, ঠিক আছে। আপোনালোকৰ ধৰি লওক মেট্ৰিকত পূৰা ফুল 45% লাগিব, আৰু প্ৰতিটো ছাবজেক্টত আপোনালোকৰ 33 তলত হ'ব নালাগিব। আৰু তাতো এটা অফাৰ দিছে, যদি আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেতিয়াহ'লে আপোনালোকে 33% হ'লেই হ'ব, 40%টো তেতিয়া দৰকাৰ নাই, ঠিক আছে। তাৰপিছত আহিলে চ'লজাৰ টেকনিকেল, তাৰ কাৰণে আপোনালোকৰ 17.5 বছৰৰ পৰা 23 বছৰ লাগিব। তাৰপিছত তাত দিছে আপোনালোকৰ ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছ বিষয়টোত 50% লাগিব, আৰু বাকীবিলাকত আপোনালোকৰ 40 ওপৰত থাকিব লাগিব, ঠিক আছে। তাৰপিছত আহিলে চ'লজাৰ নাৰ্ছিং এছিষ্টেণ্ট, তাত আপোনালোকৰ ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু তাত দিছে ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি, লগতে ইংলিছ বিষয়টোত আপোনালোকৰ 50% লাগিব, আৰু বাকী সকলোতে আপোনালোকৰ 40%টো লাগিবই। ইয়াৰ পিছৰ পষ্টটো হৈছে আপোনালোকৰ চ'লজাৰ টেষ্টমেন, তাত আপোনালোকৰ 17.5 বছৰৰ পৰা 23 বছৰ বিচাৰিছে, আৰু তাত বিচাৰিছে আপোনালোকৰ 10 পাছ বিচাৰিছে, ITI পাছ, নাইবা আপোনালোকে 8 পাছ কৰিও যদি ITI পঢ়িছে তেতিয়াহ'লে পাৰিব। আৰু তাৰ পষ্টকেইটা আপোনালোকৰ মেথছ কিপাৰ, হাউচ কিপাৰ এনেকুৱা ধৰণৰ হ'ব। তাৰপিছত আহিলে আপোনালোকৰ চ'লজাৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ টেকনিকেল, ইনভেণ্টৰী মেনেজমেণ্ট, তাত আপোনালোকৰ বয়সটো 17.5 পৰা 23 বছৰ দিছে, আৰু তাত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো এটা ষ্ট্ৰীমত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই হ'ব, কিন্তু আপোনালোকৰ 60%টো লাগিব, আৰু লগতে আপোনালোকৰ বাকী ছাবজেক্টবিলাকত লাগিব 50%, অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজনত পাছ কৰিব লাগিব, আৰু প্ৰতিটো বিষয়ত আপোনালোকৰ 50কে থাকিবই লাগিব, 50 তলত হ'লে আপোনালোকে নহ'ব। আৰু যদি আপোনালোকে মেট্ৰিকত মেথছ আৰু ইংলিছ বিষয়টোত 50%টো লাগিবই যদি পষ্টত এপ্লাই কৰে, ঠিক আছে। এতিয়া মেইন কথাটো হ'ল আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব ফাৰ্ষ্ট ডিভিজনত, লগতে প্ৰত্যেকটো ছাবজেক্টত 50 ওপৰত থাকিব লাগিব, আৰু আপোনালোকৰ 10তো ইংলিছ আৰু মেথছত 50% লাগিবই। এইটো অলপ কঠিন হয়। চ' সম্পূৰ্ণ ডিটেইলছটো এইটোৱে মই আপোনালোকক জনাই দিলোঁ, আৰু যদি আপোনালোকে কিবা বুজি নাপায় মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, আৰু মই ইয়াৰ যিটো অফিচিয়েল ন'টিফিকেশ্যন হয়, অফিচিয়েল ন'টিফিকেশ্যনটো মই 6টা পেজত আছে, আৰু মই গোটেইকেইটা পেজ আপোনালোকক দীঘল হ'ব কৈ নিদিওঁ, আপোনালোকে নিজে চাই ল'ব পাৰিব। মেইন কথাখিনি মই অলৰেডি কৈ দিলোঁ। চ' এতিয়ালৈ ইমানেই। আপোনালোকে ভিডিঅ'টো লগৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব, উজনি অসমৰ যোনখিনি আছে, যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে, আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাইডত বেল আইকনটো দবাই দিব, তেতিয়া যিকোনো ন'টিফিকেশ্যন আপোনালোকে লগে লগ পাই থাকিব। চ' এতিয়া বাই, থেংক ইউ।